হেল্ল' গুড মৰ্ণিং বন্ধুসকল। বৰ্তমান এতিয়া ৰাতিপুৱা উঠিলোঁ, ডিউটি যাব লৈছোঁ। মুখ হাত ধুই মেলি এতিয়া কিবা এটা খাই লৈ আৰু ব্ৰেকফাষ্ট কৰি লৈ যাব লৈছোঁ ডিউটি। এতিয়া বৰ্তমানলৈকে ওলোৱা নাই, কাপোৰ কানিও মানে পিন্ধা নাই, এনেই আৰু বহি আছোঁ। এতিয়া খাবলৈ ৰেডি হৈছে, খাই লওঁ। ভিডিঅ'টো চাই থাকিব এনেকৈ, ধন্যবাদ। এয়া চাহ ৰেডি, চাহ খাই লৈছোঁ পূৰা। তাৰপিছত আহিব আমাৰ ব্ৰেকফাষ্ট। এয়া ৰুটি আৰু দাংবডি চব্জি আলুৰ লগত আহি গ'ল টিপটপকৈ। বৰ্তমান আহি গ'লোঁ, দেখিবলৈ পাইছে খুব বৰষুণ, ৰখি দিবলগীয়া হৈছে। তাৰপিছত আবেলি এয়া ঘৰৰ ওচৰত অন্নপ্ৰসন্ন আছিলে, গিফ্ট এটা লৈ যাওঁ বুলি আহিলোঁ। ডিউটিৰ পৰা আহোঁতে চাওকচোন, অলপ কি ধুনীয়া ধুনীয়া বস্তুবোৰ আছে, আপোনালোকক অলপ দেখাবলৈ যত্ন কৰিলোঁ। বৰ্তমান হৈ গৈছে বস্তু লোৱা। বন্ধুসকল ভিডিঅ'বোৰ চাই থাকিব, ধন্যবাদ, টাটা, বাই বাই।